আজি মই কঁঠালৰ গুটি অলপ বেলেগ ধৰণেৰে পিটিকা বনাম বুলি ভাবিছোঁ। আপোনালোকে খাইছে চাগে এনেকৈ, মই আজি এনেকৈ বনাই দেখাম বুলি ভাবিছোঁ। আৰু এতিয়া কঁঠাল গুটি কেইটা মই এনেকৈ আগটোৰে সৈতে ফুটাই ফুটাই লৈছোঁ, নহ'লে ফুটি যাব। এনেকৈ হাতেৰে কাটি কাটি দিছোঁ, নহ'লে এখন হাতেৰে নোৱাৰি কাটিবলৈ। গোটেইখিনি মই এনেকৈ অলপ অলপ ফালি দিছোঁ। আৰু টাৱাখন গৰম হ'বলৈ ধৰি আছে। এইখিনি অলপ সময় ভাজি থাকিব লাগিব, ভালকৈ পোৰা যাব লাগিব। এইখিনি অলপ আধা পোৰা হৈ গৈছে, সিজিছেনে নাই চাই লওঁ। সিজা নাই কাৰণ আগটো সোমাই যোৱা নাই, আৰু অলপ সময় লাগিব ভাজিবলৈ। এতিয়া অলপ সোমাই গৈছে, এইখিনি হৈ গ'ল সিজা। এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিছোঁ, আৰু ঠাণ্ডা হোৱাৰ লগে লগে বাকলিখিনি মই এৰুৱাই লৈছোঁ। বেছি ঠাণ্ডা এৰুৱালেও বেয়া হয়, বাকলিটো নেৰায়। সেইকাৰণে অলপ গৰম থাকোঁতেই মই বাকলিখিনি এৰুৱাই লৈছোঁ, আৰু এডাল খুন্দনা বাৰী দি এইখিনিত অলপ থেতালি লৈছোঁ। এনেকৈ খাবলৈও বহুত ভাল লাগে। মই বাকীখিনিও এনেকৈ বাকলিটো এৰুৱাই খুন্দনাত খুন্দি লওঁ, আপোনালোকে চাই থাকক। এইখিনি গোটেইখিনি থেতালি লোৱা হৈ গৈছে, আৰু এতিয়া মই ইয়াতে এটা কাটি লোৱা পিঁয়াজ দি দিম। আৰু এটুকুৰা নেমু কাটি লৈছোঁ। ইয়াতে নেমু দি খালেও বহুত ভাল হয়, মানে বহুত টেষ্টি লাগে, আৰু নেমু ফ্লেভাৰটো আহি যায়। ইয়াতে অলপ সোৱাদ অনুসৰি নিমখ দি দিছোঁ, আৰু দিম এতিয়া অকণমান মিঠাতেল। এইখিনি আৰু ইয়াতকৈ বস্তু দিব নালাগে। এইখিনি এতিয়া মিক্স কৰি আপুনি পানী দিয়া ভাতৰ লগত হওক, মানে ভাতৰ লগত, যিকোনো ভাতৰ লগতে খাব পাৰে। পানী দিয়া ভাতৰ লগতো বহুতেই ভাল লাগিব খাই। আৰু আজি পিটিকাটো চাই মানে কঁঠাল গুটিৰ পিটিকাটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, বাই বাই।